অসমত বিভিন্ন ধৰণৰ সমস্যা আছে। সমস্যা বুলি ক'বলৈ গ'লে বহুত ধৰণৰ সমস্যা আছে, কিন্তু তাৰ ভিতৰত এটা ডাঙৰ সমস্যা হৈছে এইটো হ'ল মিয়া 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 মিয়াও মিয়াও কেট কেট। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ ডাঙৰীয়াসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2 দিনমান আগত এটা ভিডিঅ'ত তেখেতে উল্লেখ কৰে যে মিয়াসকলক অলপ হাৰাশাস্তি দিব লাগিব। যদি মিয়া কোনো গাড়ী চলায়, টেক্সি ড্ৰাইভাৰ, যদি 5 টকা গাড়ী ভাড়া হয় তেতিয়াহ'লে তাক 4 টকা দিয়া উচিত। মানে এনেকুৱা মন্তব্য কেনেকুৱা ধৰণৰ মানুহে দিব পাৰে আপোনালোকে নিজে গম পাইছে, বিশেষ একো নকওঁ। কিন্তু এই মিয়া মিয়া কৰি হিন্দু মুছলিমৰ মাজত যিটো দুশ্মনীৰ সৃষ্টি কৰিছে, তাৰে এটা কাৰণ আপোনালোকে বুজি পাইছেনে? ইমান মিয়া মিয়া কৰি নথকাতকৈ যদি জুবিন কৰিলেহেঁতেন, ইমান দিন জুবিন জাষ্টিক পাই গ'লেহেঁতেন। কিন্তু সেইটো তলত পৰি গৈছে। তলত পৰি কি ওলাইছে এতিয়া? মিয়া মিয়া। এতিয়া 2026ত ইলেকশ্যন আছে, কোন হ'ব চৰকাৰ? এটা ডাঙৰ প্ৰশ্ন। তাৰ কাৰণে হৈ আছে, আৰম্ভ হৈ গ'ল আৰু মিয়া হিন্দু মুছলিম এইটো হৈ থাকিব, সেইটো চলিয়ে থাকিব। তো যিবোৰ মানুহ জ্ঞান আছে সেইবোৰ মানুহে আচল সমস্যা, আচল ৰাজনীতি, আচল বস্তুটো কি বুজি পায়। গতিকে ইমান হাৰাশাস্তি নকৰি যিটো মানসিকভাৱে চিন্তা চৰ্চা কৰিব লাগে, তো মই আশা কৰোঁ যাতে এই মিয়া শব্দটো মিয়ালৈ বিভাজন কৰাতকৈ, হিন্দু মুছলিম কৰাতকৈ তো নিজৰ লাইফৰ চিন্তা কৰা আৰু জাষ্টিক ফৰ জুবিন, তেখেতৰ অলপ জাষ্টিক পাব লাগে। বাছ ইমানেই ক'ব বিচাৰিছোঁ। ধন্যবাদ।